ভিডিঅ'টিত দেখি আছে আপুনি দুজনী সৰ্থেবাৰী অঞ্চলৰ ছোৱালী লগতে বাইদেউজনী সৰ্থেবাৰী অঞ্চলৰ জীয়াৰী তথা বোৱাৰীও। বাইদেউক মই ফেচবুকত ফ'ল' কৰা বেছি দিন হোৱা নাই, কেইদিনমানৰ পৰা প্ৰায় আমাৰ সৰ্থেবাৰী অঞ্চলৰ কাঁহ শিল্প তথা সম্পদখিনি তথা এই অঞ্চলৰ সুখ দুখৰ বিষয়ে কিছুমান ভিডিঅ' দি থকা মই বহু দিনৰ পৰা দেখি আহিছোঁ। সামাজিক মাধ্যমত বাইদেউৰ ভিডিঅ'বিলাক বা কণ্টেণ্টবিলাক দেখি এদিন লগ পোৱাৰ বহুতেই ইচ্ছা মনত জাগি উঠিছিল আৰু তাৰপিছত কি হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। এইটো আমাৰ বাইদেউ, বহুত দিনৰ পৰা ফেচবুকত বাইদেউৰ ভিডিঅ' চাওঁ, মই বহুত ইনস্পায়াৰ্ড হওঁ। বাইদেউ বহুত ধুনীয়া কথা কয় আৰু এতিয়া সৰ্থেবাৰী সভাত বাইদেৱে থলুৱা চাহ আৰু পিঠাৰে বহুত ধুনীয়া এখন দোকান দিছে। আপোনালোকে ভিডিঅ'টো দেখিব পাৰিছে, কিবা কৈ দিয়ক বাইদেউ। মোৰ এটা পেজ আছে ৰাণুমা ডেকা ব্লগ, আৰু তাতে মই সৰ্থেবাৰীৰ কাঁহ শিল্পক হাইলাইট কৰোঁ। তাৰপিছত নেক্সট টাইম দিওঁ মই পিঠাৰ বহুত ভেৰাইটিজ, আৰু মোক বহুতে সুধি থাকে আপোনাৰ পিঠাটো ক'ত খাব পাম। সেইকাৰণে মই ভাবিলোঁ সৰ্থেবাৰীত মই এটা পিঠাৰ এটা দোকান দিওঁ, যাতে মই বনোৱা পিঠাখিনি তেওঁলোকে খাব পাৰে। আৰু 3 নম্বৰতে মই চাদৰ মেখেলা ডিজাইন কৰি দেখাওঁ বিভিন্ন ষ্টাইলত পিন্ধি। আপোনালোকে ফেচবুকত ৰাণুমা ডেকা ব্লগ চাব আছে, আৰু এওঁ পেজটো মোক মেনশ্যন কৰি দিব। আপোনালোকে প্লিজ ফ'ল' কৰিব, আৰু আপোনালোকে ধুনীয়া ধুনীয়া ষ্টাইল দেখা পাব কাপোৰৰ বিভিন্ন। আৰু আপোনালোকে এওঁৰ ভিডিঅ'বিলাক চাব, আমাৰ সৰ্থেবাৰী ছোৱালী আপোনালোকে মৰম দিব যাতে আগবাঢ়ি যাব পাৰে, আৰু ময়ো তেওঁক ছাপোৰ্ট কৰিম যিমান পাৰোঁ। আৰু আপোনালোকে সৰ্থেবাৰী সভা মহোৎসৱ চাব আহিব। আৰু মোৰ দোকানখন আছে সৰ্থেবাৰী ভঁৰাল ঘৰৰ ওচৰত। ভঁৰাল ঘৰত ৰাইট চাইডে আছে ৰাণুমাৰ হাতৰ চাহ পিঠা বুলি এটা চেল্ফি পইণ্ট আছে, আহি ফটো উঠিব পাৰিব। চেল্ফি পইণ্ট বেক দেখাব আৰু ঠিক আছে। তো বাইদেউৰ দোকানখনৰ নাম আছে ৰাণুমাৰ হাতৰ থলুৱা চাহ। পোনপ্ৰথমতে আপোনালোকে সৰ্থেবাৰী সভালৈ আহক, তাৰপিছত বাইদেউৰ দোকানলৈ এবাৰ হ'লেও নিশ্চয়কৈ যাওক আৰু বাইদেউৰ হাতৰ চাহ লগতে থলুৱা পিঠাৰ জুতিটো নিশ্চয়কৈ লওক। মোৰতো বাইদেউক লগ পাই বহুতেই ভাল লাগিল, আপোনালোকে এবাৰ আহি লগ কৰি যাওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।